নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান আমাৰো ভালেই। আৰু এইকেইদিন বহুত দিনেই হ'ল ভিডিঅ' একো দিয়া হোৱা নাই। আচলতে গৰমটো পৰাই ভিডিঅ' কৰিব মন নাযায়। এনেকুৱা গৰম পৰিছে নহয়, গৰম হ'লে ভিডিঅ'নো কি কৰিম কি নকৰিম এনেকুৱা লাগে। সেইবাবে ভিডিঅ' কৰাও হোৱা নাছিলে আৰু আজি বতৰটো অকণমান ঠাণ্ডা, সেইবাবে ভাবিছোঁ কি ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিওঁচোন, কিজানি শেষ হৈ গৈ। ইফালে মই কালি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ মটৰ, ভাবিছোঁ আজি ৰাতিপুৱাই মটৰ ঘুগুনি লগতে কিবা এটা খাই দিওঁ, কাৰণ বহুত দিন হ'ল মটৰ ঘুগুনি বনোৱাই নাই। সেইবাবে এইখিনি ইয়াতে আলু দুটাও কাটি মেলি দি দিলোঁ। এতিয়া আৰু এইখিনি বইল হ'বলৈ দি দিওঁ। এইখিনি বইল হৈ তেতিয়ালৈকে মই চাহ কাপ বনাই লওঁ। ৰাতিপুৱাই চাহকাপ খাবলৈ নাপালে আৰু কিবা লাগি থাকে নহয়। আকৌ পকুতৰ লগতে দিছোঁ, যিহেতু আকৌ এতিয়া মই বনাই আছোঁ খাব কাৰণে। এতিয়া চাহকাপৰ সেইকাৰণে চিম্পুলকৈ খাই দিছোঁ। চাহ 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 চাহকাপ খাই লওঁ। চাহকাপ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ। কাণলৈ পঠিয়াইছিলোঁ, এই আহিছে আৰু অকণমান কিবা কিবি মছলা দিম বুলি ভাবিছিলোঁ, মছলা নাইকিয়া হৈ আছিলে। তাকে বোলো যোৱাচোন আনাগে, সেয়া আহি আছে। নাইকিয়া হৈ থাকে পাই। এয়া ধুনীয়াছে মটৰখিনি বইল হৈ গ'ল। এতিয়া এইখিনি মই বনাই লওঁ। হালধি দি দিলোঁ, লগতে নিমখো দি দিলোঁ, কাৰণ মই বইল কৰোঁতে ইমান দিয়া নাছিলোঁ একো, নিমখ অকণমানহে দিছিলোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া বনাই থাকিম। সকলোৱে বনাব জানেই, কিন্তু সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ, সেইবাবে শ্বেয়াৰ কৰিছোঁ আৰু নাভাবিব আকৌ কিনো এইটোকে বনোৱা দেখাইছে বুলি। যেনে মই ধুনীয়াকৈ ভাজি লৈছোঁ, লগতে আলু দুডোখৰমানো ভাঙি দিছোঁ, যাতে ধুনীয়া হয়। আৰু এতিয়া ইয়াতে পানী অকণমান দি কালি মানুহজনে এয়া বনৰ পেকেট আনিছিলে, ভাবিছোঁ আজি মটৰ ঘুগুনিৰ লগত এয়াকে খাওঁ। অকণমান গৰম কৰি ল'ম ৰিফাইন দি পিনে, এনেকৈ খাই ভাল লাগে। আজি তাকে বোলো খাওঁ, ৰুটি বনাই থাকিবলৈ আৰু গৰমত মনো যোৱা নাই। এইকেইটা পটককেনে হৈ যাব আৰু, সেইবাবে আজি এইকেইটাকে খাব লৈছোঁ। এইকেইটা পাতি দিছোঁ অকণমান ৰিফাইন দি পিনে বুলি। এনেকৈ খাই ভাল লাগে, আপোনালোকে কোনে খাই জনাব। আৰু যদি নাই, আৰু এইফালে মোৰ আজি ঘুগুনিও ৰেডি হৈ গ'ল। ইফালে আজি ৰাতিপুৱা ঘুগুনিৰ লগত বন ফ্ৰাই ৰেডি হৈ গ'ল। এতিয়া মানুহজনক দি আহোঁগৈ, খাবলৈ কেনেকুৱা পায়। এতিয়া ঘুগুনি ৰেডি হৈ গ'ল, এতিয়া খাই ক'ব কেনেকুৱা হৈছে। ঘুগুনি ভাল আছে, লৈ ল'লোঁ। এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। মানুহজনে সঁচাই কৈছে নে মিছাই কৈছে, খাই চাওঁ, তাৰপিছত কৈ আছোঁ দেই। ভাল হৈছে আৰু বহুত দিনৰ পাছত ঘুগুনি খাজৰি হৈ গ'ল। আৰু বাতিকেইটা দেখিতো গম পাইছে আৰু কিমান মজা আছিলে খাবলৈ। খাই মেলি আজৰি হৈ গ'লোঁ, আকৌ ভাত বনাবলৈ হ'ব। তাৰপিছত অকণমান সময় ৰেষ্ট লৈ লওঁ। তাকে আপোনাৰ টাইম ৰেষ্ট লৈ মেলি এতিয়া আকৌ ভাতৰ লগত লাগিবৰ কাৰণে আহিছোঁ। বোলো ভাতকেইটা বনাই মেলি লওঁ। আৰু আজি বনাব লৈছোঁ এয়া কচু, ঔটেঙা, লগতে দালি। এইখিনি এতিয়া কুকাৰত পাতি দিওঁ। মই এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ চব্জিখিনি বনাই লওঁ। আৰু দালিটো হ'লেই, বন্ধাকবি, আলু, লগতে মটৰ দুটামান দি দিছোঁ। এইখিনি দাইলখিনি এতিয়া মই উতলিবলৈ দিছোঁ।
আৰু এইফালে চব্জি বনাই আছোঁ আৰু চব্জিখিনি বনাবলৈ লৈছোঁ। এয়া দালি হৈ গ'ল, কচু দি ঔটেঙা। ইফালে আকৌ মই ভাত পাতি দিলোঁ, কুকাৰটো ধুনীয়াকৈ ধুই মেলি আজৰা। আৰু এইফালে চব্জিও হৈছেগৈ, চব্জিখিনিও প্ৰায় ৰেডি হৈ গ'ল আৰু চব্জি হৈ গ'ল। আৰু এইফালে মই এতিয়া 2টা ডিম বইল কৰিছোঁ আৰু প্ৰায় ৰেডি হৈ গ'ল আৰু ভাতো হৈ গ'ল। এইফালে ভাত পানী বনাই মেলি প্ৰায় হৈ গ'ল আৰু এতিয়া ডিমকেইটা বইল হ'বলৈ দিছোঁ, বইল হওক। আৰু গৰমত গৰমকৈ খাবলৈও বেয়া লাগে, সেইকাৰণে অলপ ঠাণ্ডা হ'ব দিছোঁ। আৰু গৰমত আৰু পাকঘৰত সোমাই থকা বুলি ক'লে অৱস্থাটো একদম বেয়া হৈ যায়, দেখিছে ঘামি জামি শেষ, কিন্তু উপায় নাই, বনাব লাগিবই আৰু খাব লাগিবই আৰু ন, নিজৰ পেটটোৰ কাৰণে। সেয়াই এতিয়া বনাই মেলি সকলো ৰেডি হৈ গ'ল আৰু খাব লাগিব। আৰু ভাবিছোঁ কিবা এটা বনাম নেকি, শুকান মাছ আছে, মানে মায়ে ঘৰৰ পৰা শুকান মাছ দি পঠাইছিলে, তাকে চাটনি অকণমান বনাওঁ নেকি, চাওঁ কি হয়, বনাওঁ নে নবনাওঁ, তাকে চাই থাকক তেনে ভিডিঅ'টো। ইফালে মায়ে শুকান মাছ দি পঠাইছিলে ঘৰৰ পৰা, আৰু খাই পিনে শেষেই হ'লগৈ আৰু তাকে ভাবিছোঁ আজি 2জনীমান চাটনি বনাওঁ বুলি। 2-3জনীমান বনালে হৈ যাব। কৰিবলৈ অলপ দিগদাৰে হয়, হ'লেও আৰু উপায় নাই, এনেকৈ বনাব লাগিব। এতিয়া মাছ পোৰা হৈ গ'ল। এতিয়া এইপিনে মই 2ফুটামান নহৰু আৰু 2টা জলকীয়া পুৰি লৈছোঁ, আৰু এইপিনে মাছকেইটা হৈ গ'ল ধুনীয়াকৈ। এইকেইটা হৈ গ'ল, এতিয়া এইখিনি ধুনীয়াকৈ পিচি লওঁ, তাৰপিছত হৈ যাব আৰু চাটনি। এইফালে মোৰ মাছৰ চাটনি ৰেডি হৈ গ'ল, আৰু ইয়াতে অকণমান নেমু চেপি দিম, তেতিয়া সোৱাদটো ভাল হয়। এয়া কাজি নেমু দুটুকমান, বেছি নহয়। ভাল পাই নে জনাবচোন, মই এনেকৈয়ে ভাল পাওঁ, মানে ডাইৰেক্ট অকল বইল কৰি ভাল পাওঁ, এনেকৈ অকণমান ফ্ৰাই কৰি দিলে খাই বেছি ভাল পাওঁ আৰু। এইফালে আজি থালিখন ৰেডি হৈ গ'ল। এয়া কচু, ঔটেঙা দালি, টেঙা দালি, এইফালে বন্ধাকবি, মটৰ, আলু চব্জি, আৰু এইপিনে ডিম এটা বইল কৰি দিছোঁ, আৰু মাছৰ চাটনি। মানুহজনক দি লওঁ, খাই আৰু কেনেকুৱা পায়। ভাত দি দিলোঁ, এতিয়া চাটনিখিনি খাই কচোন কেনেকুৱা আছে মাছৰ চাটনি। ভাত পানী খাই মেলি শুই গ'লোঁ, আকৌ ভিডিঅ' নকৰিলোঁ আৰু একদম ভাতকেইটা খাই দিছোঁ, টোপনি এটা ধৰে, তো শুই দিলোঁ। আকৌ ভাবিছোঁ এতিয়া চাহ একাপ খাওঁ, মানুহজনক সুধি আছোঁ দোকানলৈ, বোলো গাখীৰ পেকেট এটা আনাগৈ, আপুনি বনকেইটা আছিলে যে বনকেইটাৰ লগতে চাহ একাপ খাওঁ বুলি ভাবিছোঁ। বাই এয়া আহিলে বেবী নাই, এইকেইদিন যিহেতু বন্ধ বাৰ কাৰণে সি ঘৰলৈ গ'ল, আৰু প্ৰায় ৰুমকেইটা খালীয়ে হৈ আছে, আমিয়ে আছোঁ। যিহেতু চকু বেছি আমাৰ অলপ দূৰ হৈ যায়, সেইবাবে আমি ইমান ঘৰ যোৱা নহয়। চব গৈছে আৰু বন্ধ বাৰৰ কাৰণে ঘৰলৈ, আমি এতিয়া ৰুমতে আছোঁ। এতিয়া আহি গ'লি পণ্ডিত বনাই মেলি খাই লওঁ। এতিয়া সন্ধিয়া চাহ একাপ খাম, আৰু চাহ একাপ বনাই আছোঁ, হোৱা নাই। এইফালে এইখিনি আনি লৈছোঁ, কল অকল এটাহে পকিছিলে, পকাই নাই কলকেইটা, সেইকাৰণে এটাকে ভাগ কৰি লৈছোঁ আৰু এতিয়া খাই লওঁ। সেয়াই আজি অকল খোৱা বোৱাকে দেখাই আছোঁ। এতিয়া সন্ধিয়াই হ'লহি, আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো শেষ কৰি দিওঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া